মই প্ৰিয়ম তোমাৰ নামটো মোৰ নামটো পল্লৱী ওকে বাইদেউ বেয়া নোপোৱা যদি মোৰ লগতে বলা অলপ আগবঢ়াই দিওঁ নেলাগে দিয়ক মই ইয়াতে গাড়ী পাম ঠিক আছে তেন্তে কথা এটা সুধাই নহ'ল পিছে তুমি কি পঢ়ি আছা মই BSc ফাৰ্ষ্ট ছেম আৰু তুমি ময়ো এইবাৰ BA ফাৰ্ষ্ট CM পিছে তোমাৰ ঘৰটো মোৰ ঘৰ ইয়াতে ইয়াৰ পৰা 2-3 কিলোমিটাৰমান দূৰ হ'ব ব'লা তেন্তে মই সেইফালেৰে যাম এনেকৈ ৰৈ থাকিলে তোমাৰো পলম হ'ব ঠিক আছে ৰবা ৰবা এইটোৱে আমাৰ ঘৰ চিনি পালোঁ যেতিয়া আহিম এতিয়া গৈ থাকোঁ হেল্ল' ৰিছা ক কি কৰি আছা কি কৰিম আৰু পঢ়িছোঁ তই ময়ো পঢ়িয়ে আছিলোঁ হঠাৎ কথা এটা মনত পৰিল সেইবাবে তোক কল এটা কৰিলোঁ কি কথা তইতো নিশ্চয় ছোৱালীৰ কথাকে কবি চাগে তই ঠিকে ধৰিছ মই তোৰ পৰা এটা হেল্প ল'ব বিচাৰিছোঁ মই বৰ একো হেল্প চেল্প কৰিব নোৱাৰোঁ দেই হেই আগতে কথাটো শুন দে ক আজি এজনী ছোৱালীৰ লগত চিনাকি হ'লোঁ নহয় পিছে কি নাম ছোৱালীজনীৰ তাইৰ নামটো পল্লৱী এই হে কাহিনী তাইচোন মোৰ লগৰে হয় নতুনকৈ কলেজত গৈছাহে ছোৱালীৰ পাল্লাত পৰিলেই মানে নহয় তাইক হঠাৎ দেখি কিবা এটা ভাল লাগি গ'ল সেইবাবে চিনাকি হ'লোঁ প্ৰিয়মে যেন লাহে লাহে সকলো কথা ৰিচাক বিৱৰি ক'লে আৰু পল্লৱীৰ ফোন নম্বৰটো তাইৰ পৰা ল'লে হেল্ল' কি কৰি আছা নাই এনেই তোমাৰে কথা ভাবি আছিলোঁ তুমি কি কৰি আছা ময়ো তোমাক মিছ কৰি আছোঁ এইকেইদিন কলেজো বন্ধ দিনবোৰ যেন নাযায়হে নাযায় মোৰো তেনেকুৱাই হৈছে কাইলৈ এবাৰ লগ কৰিব পাৰিবা নেকি ঠিক আছে আবেলি 4টামানতহে যাব পাৰিম এনেকৈ এদিন দুদিনকৈ কথা পাতি পাতি প্ৰিয়ম আৰু পল্লৱী যেন বহুত আপোন হৈ পৰিল দুয়ো যেন ইজনে আনজনৰ লগত কথা নপতাকৈ অলপ সময়ো থাকিব নোৱাৰা হ'ল এনেকৈ লাহে লাহে দিনবোৰ বাগৰি গৈ থাকিল দুয়োজনৰ মাজত যেন প্ৰেম ভাল পোৱা আৰু অধিক গভীৰ হৈ পৰিল অৱশেষত BSc কমপ্লিট কৰি পল্লৱীয়ে উচ্চ শিক্ষাৰ বাবে চহৰলৈ যাব ওলাল
ভালদৰে পঢ়া শুনা কৰিবা আৰু গৈ পোৱাৰ পিছত এবাৰ কল কৰিবা। হ'ব দে, কৰিম, এতিয়া আহিছোঁ। খুৰা, আপোনালোকৰ তাত ৰুমটো ঠিক কৰি গৈছিলোঁ যে। অ' তোমালোক আজিয়ে আহিলা নেকি? আহা ৰুমটো সকলো ঠিক ঠাক কৰিয়ে থৈছোঁ। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। গধূলিও হৈ আহিছে। তুমি ভালদৰে পঢ়া শুনা কৰিবা, ভালকৈ থাকিবা। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে, মই ভালকৈ থাকিম। তুমিও সময়মতে খোৱা বোৱা কৰিবা, ভালদৰে পঢ়িবা। ঠিক আছে, মই এতিয়া আহিছোঁ। বাই বাই। হেল্ল'। হেল্ল', উঠা নাই নেকি? ইমান দেৰি? নাই অ', ৰাতি আহি পাওঁতে অলপ দেৰি হ'ল, সেইবাবে উঠিব মন যোৱা নাই। কি কৰি আছা? মই পঢ়ি আছোঁ, তুমি উঠা, পিছত কথা পাতিম। এনেকৈ যেন দিনবোৰ গৈ থাকিল। বন্ধৰ সুযোগ পালেই পল্লৱী ঘৰলৈ আহে আৰু প্ৰিয়মৰ লগত কিছু সময় কটায়। কিবা ক'বা নে এনেকৈ মনে মনে থাকিবা? প্ৰিয়ম, মই আচলতে কি ক'ম ভাবিয়ে পোৱা নাই, কিয়নো তোমাৰ কাষত থাকিলেই অনুভৱবোৰ বেছি হয়। অনুভৱ মোৰো হয়, বিশেষকৈ তোমাৰ চুলিখিনিয়ে বতাহত যেনেকৈ নাচিছে। মই যেন দৃষ্টিহীন হৈ পৰিছোঁ। The number you have dialed is currently busy. Please try later. आपके द्वारा डायल किया गया नंबर अभी व्यस्त है। कृपया कुछ समय पश्चात प्रयास करें। লাহে লাহে পল্লৱীয়ে যেন প্ৰিয়মৰ ফোন ইগন'ৰ কৰা হ'ল। বন্ধ পালে ঘৰলৈ অহা ছোৱালীজনীয়ে চহৰৰ ল'ৰা পাই ডেটিঙত যোৱা হ'ল। তাইৰ যেন লাহে লাহে প্ৰিয়মক ভাল নলগা হ'ল। হেল্ল' ৰিছা, ক। মই পল্লৱীক কল কৰি আছোঁ, তাই কোনো ৰেছপন্স দিয়া নাই।
তই তাইক এবাৰ কল কৰি খবৰ এটা লচোন। কেতিয়াৰ পৰা তেনেকুৱা হৈছে? হ'ল ৰে, আজি 4 দিনৰ বেছি হ'ল। তই খবৰ এটা লৈ মোক জনাবা। হ'ব দে, মই অলপ পিছত তাইক কল কৰিম। হেল্ল' পল্লৱী। ৰিছা, কোৱা কি খবৰ? ভালে আছো, মানে তোক মই এটা কথাৰ কাৰণেহে কল কৰিছোঁ। কোৱাচোন কি কথা? প্ৰিয়মে বোলে তোক কল কৰি আছে, তই একো ৰেচপণ্ড দিয়া নাই। নহয় মানে ৰিছা, মোৰ আজিকালি প্ৰিয়মক ভাল নলগা হৈছে। ৰিছা, মোক যে ইমান খৰধৰকৈ মাতিলি? পিছে পল্লৱীৰ খবৰটো জনাবলৈহে মাতিছোঁ। তাইৰ খবৰনো আৰু কি শুনিম? ৰিছা, তইতো জানই মই তাইক কিমান ভাল পাইছিলোঁ, কিন্তু তাই কিয় এনেকুৱা কৰিলে মোৰ লগত, মই একো ধৰিব পৰা নাই। তোক মই কিমান আগতে কৈছিলোঁ যে তাই অলপ বেলেগ ধৰণৰ ছোৱালী। নাই, তই মোৰ কথাবোৰত একো গুৰুত্বই নিদিলি। তই ঠিকেই কৈছিলি ৰিছা, কিন্তু ইমানখিনি মৰম ভাল পোৱাৰ পিছতো যে তাই এনেকুৱা কৰিব, মই মানি ল'ব পৰা নাই। এতিয়া সেইবোৰ ভাবি মন বেয়া কৰিব নালাগে। লাহে লাহে সেইবোৰ পাহৰি নতুন জীৱন আৰম্ভ কৰা। নতুন জীৱন? নতুন জীৱন। তই তাইৰ সেই জীৱনৰ পৰা আঁতৰি আহিব লাগিব। যি ঠাইত মৰম নাথাকে, সেই ঠাইত অপেক্ষা কৰাটো নিজকে শাস্তি দিয়াৰ বাহিৰে আন একোৱে হ'ব নোৱাৰে। কিন্তু তাই মোক পাহৰি যোৱাটো তাইৰ বাবে সহজ হ'ব পাৰে। তাইক পাহৰাটো মোৰ বাবে এখন যুদ্ধ হ'ব ৰিছা, যি যুদ্ধৰ কোনো শেষ নাই। মই বুজিছোঁ প্ৰিয়ম, কিন্তু উপায় নাই, তই সকলোবোৰ পাহৰিব লাগিব। প্ৰিয়াৰ মনত চলি থকা অনুভৱবোৰ যেন প্ৰিয়মক সকলো ক'লে, আৰু এনেকৈ কথা পাতি পাতি প্ৰিয়মে যেন ৰিছাৰ প্ৰেমত পৰিলে। তই যে হঠাৎ আহিলি, কমচে কম ফোন এটাতো কৰিব পাৰা। মইনো কি ফোন কৰিম, তইচোন ঘৰতে থকা, সেইবাবে ফোন নকৰাকৈ আহিলোঁ। দে হ'ব দে, চাহখিনি খাই ল। পিছে তোৰ বিয়াৰ প্ৰস্তুতি কিমান দূৰ আগবাঢ়িল? ৰিছা, তইচোন সকলো কথা জানাই। মই প্ৰিয়মক বাদ দি যিজন ল'ৰাক ভাল পাইছিলোঁ, সেইটোৱে যেন মোৰ ডাঙৰ ভুল হৈছিল। কিয়? এতিয়া কি হ'ল? আমাৰ বিয়া ঠিক হোৱাৰ কিছুদিন আগতহে মই তাৰ আচল চৰিত্ৰ ধৰিব পাৰিলোঁ। সি যে মোৰ বাহিৰে আন ছোৱালীৰ লগতো সম্পৰ্ক ৰাখিছিল। সেইবোৰ মই তোক বুজাইছিলোঁ, কিমান কি কৈছিলোঁ। নাই, তই সেই সময়ত বিলাসী জীৱন কটোৱাৰ সপোন দেখিছিলি আৰু মোৰ কথাত গুৰুত্ব নিদিলি। হয়ো ৰিছা, তই বুজাইছিলি, কিন্তু তেতিয়া যেন তোৰ প্ৰতিও মোৰ ঘৃণা ভাৱ আহিছিল। কিন্তু এতিয়াহে বুজিলোঁ, তই কোৱা কথাবোৰ যে প্ৰকৃততে সঁচা আছিল। এতিয়া পিছে কি ভাবিছা? এতিয়ানো কি ভাবিম, সকলোবোৰচোন শেষে কৰি পেলালোঁ। পিছে আজিকালি প্ৰিয়মৰ কি খবৰ? সি আজিকালি বহুত চেঞ্জ হ'ল। লগৰবোৰৰ লগতো ঘূৰা ফুৰা নকৰে, ঘৰতে থাকে। তাক এবাৰ লগ কৰিব পাৰিম নেকি? উপায়হীন হৈ ৰিছাই যেন প্ৰিয়মলৈ ফোনটো লগাই দিছিল। হেল্ল' প্ৰিয়ম, মই পল্লৱী। হেল্ল'। কিন্তু পল্লৱীৰ মাত শুনাৰ লগে লগে প্ৰিয়মৰ খং উঠিল আৰু ফোনটো কাটি দিছিলে।
তাৰ চাগে এতিয়াও খং উঠিছে, ফোনটো ৰিচিভ কৰা নাই। আৰু এবাৰ কৰি চাওঁ ৰ'বা। প্ৰিয়ম, পল্লৱী মোৰ লগতে আছে। তাই তোক লগ কৰাৰ কথা কৈছে, লগ কৰিবিচোন। আৰু শেষত ৰিচাই এনেকৈ দুয়োজনক লগ কৰাই দিছিলে। মই ফোন কৰাৰ সময়ত তোমাৰ পঢ়াৰ ডিষ্টাৰ্ব হৈছিল ন? এতিয়া কি পঢ়া কমপ্লিট কৰি কিবা চাকৰি পোৱাৰ খবৰ দিব আহিছা নে আন কিবা স্বাৰ্থত আহিছা? মোৰ ভুল হৈছিল প্ৰিয়ম, মই তোমাক ইমানখিনি কষ্ট দিব নালাগিছিল। মানে বিলাহী হোটেল, বিলাহী গাড়ী, ধনী ঘৰৰ ল'ৰাৰ লগত ঘূৰি ফুৰি সকলো শেষ কৰি এতিয়া মোৰ ওচৰত ক্ষমা বিচাৰি ঘূৰি আহিছা? প্ৰিয়ম, তুমি কিয় সেইবোৰ ভাবিছা? মই সেইবোৰ আগতে ভাবিছোঁ পল্লৱী। যিদিনে তোমাৰ বিয়া হ'ব বুলি খবৰ পাইছিলোঁ, সিদিনাই মই মোৰ সিদ্ধান্ত সলনি কৰি পেলাইছিলোঁ। তুমি যেতিয়া মোৰ পৰা আঁতৰি গৈছিলা নহয়, মোৰ বাবে তোমাক পাহৰি যোৱাটো ইমান সহজ নাছিল। কাৰণ মোৰ প্ৰতিটো সুখ দুখত তুমিয়ে আছিলা। প্ৰিয়ম, সেয়া যেন আমাৰ মৰমবোৰৰ দোষ নাছিল, সেয়া ভাগ্যৰ নিষ্ঠুৰ খেলা আছিল। এতিয়া আকৌ আগৰ দৰে মৰম ভাল পোৱা জীয়াই তুলিব বিচাৰোঁ প্ৰিয়ম। এয়া কেতিয়াও সম্ভৱ নহয়। যি মানুহক মনেৰে বিশ্বাস কৰিছিলোঁ, যাক সঁচা অন্তৰেৰে ভাল পাইছিলোঁ, সিয়ে মোৰ অন্তৰখন ভাঙি চুৰমাৰ কৰি পেলালে। আৰু কেতিয়াও তাৰ বাবে মোৰ ভঙা অন্তৰখন জোৰা লগাব নিবিচাৰোঁ। অলপতো বুজিব চেষ্টা কৰা। মোৰ ৰিচাৰ লগত বিয়া ঠিক হৈছে। বিয়া? বিয়া? বিয়া। চোৱা পল্লৱী, প্ৰেমত ভুল যদি মোৰ আছিল, তেন্তে বিচ্ছেদো মোৰ শাস্তি। আৰু সেই শাস্তি মই নীৰৱে গ্ৰহণ কৰিছোঁ।